কৰিবলৈ বা প্ৰটেষ্ট কৰিবৰ কাৰণে ইতিমধ্যে ভিডিঅ' কৰি আছো আমাৰ মাজত থকা যে আমাৰ যিটো হিংসা সেই হিংসা ভাৱ যাতে নাইকিয়া হয়, আমি যাতে সকলোৱে নিজৰ পৰিয়ালটো লৈ সুখে শান্তিৰে যাতে আমি থাকিব পাৰোঁ, তাৰ কাৰণে আজি আমি মহৰ গাড়ীৰে আহি মণ্ডপে মণ্ডপে গোসাঁই গাঁৱত আজি দেৱীৰ ওচৰত আমি আৰাধনা জনাইছোঁ, যাতে দেৱী মায়ে আমাৰ এই ধৰণৰ এটা ব্যৱস্থা যিটো ৰাইজে উশাহ ল'ব পৰা নাই, চাৰুদ্ৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে আমি আজি মণ্ডপে আহি আজি আমি দেৱীৰ ওচৰত আৰাধনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। এই সময়খিনিত আপোনালোকে দেখিছে যে চৰকাৰে এটা কাম, চৰকাৰে যেতিয়া পৰৱ আহে মানুহৰ সকাহ দিবৰ কাৰণে বস্তুৰ দাম কমাই দিয়ে, বোনাছ দিয়ে। এই সময়খিনিত বস্তুৰ দাম বঢ়াই দিছে। আজি পেট্ৰলৰ দাম বঢ়াই দিছে, 100+ হৈছে। আজি আপোনাৰ ডিজেলৰ দাম বঢ়াই দিছে, 100 চু অৱস্থা হৈছে। ৰন্ধন গেছৰ দাম আপোনালোকে চাওক, 300 টকা আমাৰ দিনত থাকোঁতে কৈছিল আধা কৰি দিম, আৰু আজি 1000 টকা চু অৱস্থা। খোৱা তেল, কোন তেলৰ কথা ক'ব? পেট্ৰল ডিজেল তেলৰ কথা ক'ব নে খোৱা তেলৰ কথা ক'ব? খোৱা তেলত 70 টকা আছিল কংগ্ৰেছৰ দিনত, আৰু এতিয়া 100 টকা হৈছিল, 150 টকা হ'ল, 200 টকা হৈছিল। আমি বিধানসভাত 200 টকা কৈছিলোঁ, আৰু এতিয়া 225 টকা হৈছে পূজাৰ বতৰত। সৰু সৰু ল'ৰা ছোৱালীৰ মুখত হাঁহি নাই, কাপোৰ কিনিব পূজাৰ বতৰত ৰখি আছিল গোটেই বছৰটো। দেউতাক মাক অভিভাৱকৰ হাতত টকা পইচা নাই, কাৰণ আপোনাৰ উপাৰ্জন কমি গৈছে মানুহৰ। দোকান তাত যাওক, দোকানত মোক বাহিৰলৈ চাই ৰখি আছে, বিক্ৰী নাই। গতিকে এনে এশবুৰি সমস্যাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে আমি আজি মণ্ডপে আজি দেৱীৰ ওচৰত আৰাধনা কৰিছোঁ, যাতে এই অপয়া মংগল আমাৰ দূৰ হয়, আমাৰ যাতে সকলোৱে মিলা প্ৰীতিৰে, সকলো জাতি জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে সুখে শান্তিৰে আমি থাকিব পাৰোঁ।